হে গাইছ, আজি আমি অসম ৰাজ্যিক চিৰিয়াখানা চাবলৈ আহিছোঁ। গোটেই অল ভিডিঅ' দেখা পাব আজি অসম ৰাজ্যিক চিৰিয়াখানাৰ। আমি প্ৰথমতে দেখা পালোঁ হৰিণা গাইছ, চাই লওক আপোনালোকে হৰিণা। তাৰপিছত দেখা পালোঁ বহুত ডাঙৰ এটা গড়, চাইডত সোমাই আছে গড়টো এতিয়া বহুত ডাঙৰ। এতিয়া আমি দেখা পালোঁ বহুত ডাঙৰ এটা জন্তু হৈছে, এইটো বাঘ। বহুত ডাঙৰ সোমাই আছে বাঘটোৱে, খাব পৰা নাই নেকি বহুত দিন। আৰু এটা দেখা পালোঁ বাঘ, সি পূৰা ঘূৰি ফুৰি আছে, মানুহ যি খাওঁ খাওঁ কৰি আছে এই মানুহ। বাপ বাপ, বহুত ডাঙৰ বাঘ দেখা পালোঁ এইটো। চাওকচোন গাইছ, কি ঘূৰি ফুৰি আছে সি। এবাৰ দেখা পালোঁ এটা সিংহ বহুত ডাঙৰেই ঘুমাই পৰি আছে। মানুহ চাওকচোন গাইছ, চিৰিয়াখানাত বহুত মানুহ হৈছে আজি দেওবাৰ কাৰণে, আৰু স্কুল বন্ধ নাই, সেইকাৰণে বহুত মানুহ হৈছে। মই এতিয়া ঠিক কৰিব পৰা নাই, ল'ৰাকেইটা আহিব বুলি। এবাৰ দেখা পালোঁ এটা ভালুক, ভালুক দেখা পালোঁ এবাৰ। কাছ আছে নি? কাছ আগা এইটো আৰু আছে। তাৰপিছত আমি মিউজিয়াম চাব গ'লোঁ, কিন্তু মিউজিয়ামত মোবাইল নিব নিদিলে। তাৰপিছত দেখাব নোৱাৰিলোঁ। মিউজিয়ামৰ ভিতৰত বহুত জন্তুৰ শুকান দেহবোৰ আছে, চাই বহুত ভাল লাগিল গাইছ। এইটো চাও খাই যায় থাক। অজগৰ না? অজগৰ নহ'লে বেলেগ। দেখা পাইছা এটা? গাইছ, চিৰিয়াখানাৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব গাইছ, আৰু প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো, ছাবস্ক্ৰাইব কৰিব চেনেলটো প্লিজ।